ফুটা খাই দিলোঁ। কিমান? 2 গিলাচ খাইছোঁ 20 টকা দি 10 টকাকৈ। হা এতিয়া মই পোৱাই নাই ক'তো পোৱা নাই। কি পোৱা নাই? ঘৰ পোৱা নাই। হা Music. তো হে গাইস, কি খবৰ তোমালোকৰ? তো আশা কৰোঁ সকলোৰে খবৰ ভাল। তো পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু তোমালোকে চাই আছে তোমালোকৰ মৰমৰ ইউটিউব চেনেল আমিৰ বয় বা ইণ্ডিয়ান বয় ৰষ্টাৰ। শিৱৰাত্ৰি পূজা বুলিলে কিছুমান মানুহৰ মনত এটা কথাই ভাবে যে এইবাৰ শিৱৰাত্ৰি পূজাত ঘুটা আৰু গাজা ঠিকে খাম, কিন্তু তেওঁলোকে খোৱাৰ পিছত আকৌ তেওঁলোকৰ পাগলামি আৰম্ভ হয়। তুমি কোন আকৌ মই কোন? ঘুটা খোৱাৰ পিছত আকৌ কিছুমানে নিজৰ ঘৰে চিনি নাপায়, আকৌ কিছুমানে নিজৰ পত্নীকে চিনি নাপায়, আকৌ প্ৰজাজনেও ভাবিবলৈ ধৰে যে মই এতিয়া ৰজা। তো বলক এই বছৰ ঘুটা খাই মানুহৰ কি হ'ল, পাগলামি কেনেকুৱা ধৰণৰ কৰিল, বলক সকলো মিলিয়ে চাওঁ। ফুটা খাই দিলোঁ। কিমান? 2 গিলাচ খাইছোঁ 20 টকা দি 10 টকাকৈ। হা এতিয়া মই পোৱাই নাই ক'তো পোৱা নাই। কি পোৱা নাই? ঘৰ পোৱা নাই। হা এইখিনি বয়সত বহুতো পাগলামি দেখিলো, কিন্তু এই খুৰাৰ পাগলামিটো অলপ বেলেগ মানে বেলেগতকে বেলেগ। খুৰা আকৌ ঘুটা খাই নিজৰ ঘৰখনেই বিচাৰি পোৱা নাই। কি বিচাৰি পোৱা নাই খুৰা? ঘৰ পোৱা নাই। হা Music. খুৰা আকৌ এটা কাম ভালে কৰিছে ঘুটা খাই, যে ঘৰখনেই বিচাৰি পোৱা নাই। খুৰা আকৌ বেলেগৰ ঘনীয়েকৰ হাতখন ধৰি আকৌ নকল যে এইটো মোৰ ঘনীয়েক বুলি। আপোনালোক সকলোৰে কিবা না কিবা এটা সপোন আছে। হয়তো কিছুমানৰ সপোন এটা আছে যে মই এয়াৰপ্লেনত উঠিম, হয়তো কিছুমানে ভাবি থাকে যে মই ডুবাইত যাম। আৰু আপোনালোকে যদি এই সপোনবোৰ এতিয়ালৈকে পূৰণ কৰিব পৰা নাই, তেনেহ'লে আপোনালোকে ঘুটা আৰু ভাং খাওক। খোৱাৰ পিছত আপোনালোকৰ সকলোবোৰ আশা পূৰণ হৈ যাব। মানে আমাৰ এজন খুৰা আছিল, মানে বহুদিন ধৰি ভাবি আছিল যে মই সাগৰৰ পানীত গা ধুই আহিম, আৰু আমাৰ খুৰাজনে পৰা নাছিল যাবলৈ। কিন্তু হঠাৎ এদিন ঘুটা খাল, আৰু ঘুটা খোৱাৰ পিছত আমাৰ খুৰাজনে ঠিকে সাগৰৰ পানীত গা ধুবলৈ গ'ল। আমাৰ খুৰাই ঘুটা খাই পুৰা মগ্ন হৈ আছে, ভাবি আছে যে মই পুৰা সাগৰৰ পানীত গা ধুই আছো। কিন্তু আমাৰ খুৰাই দেখোন আকৌ নালাতে গা ধুই আছে। गाड़ी स्टार्ट कर। हम फर्स्ट स्टार्ट कर। বহুতো পাগল দেখিছো বহুতো বস্তুৰ কাৰণে চিঞৰি থাকে। হয়তো কিছুমানে পইচাৰ কাৰণে চিঞৰি থাকে, কিছুমানে আকৌ বাইকৰ কাৰণে চিঞৰি থাকে, আৰু কিছুমানে আকৌ মোবাইলৰ কাৰণে চিঞৰি থাকে। কিন্তু এজন আকৌ মটাৰ কাৰণে চিঞৰি থাকে। ইয়াৰ ইমানে মটাৰ খুজলি উঠিছে, যাৰ কাৰণে এয়া আকৌ গছৰ ওপৰত উঠিয়ে মটাৰ কাৰণে চিঞৰি আছে। আৰু মইতো ভাবো যে শিৱৰাত্ৰিৰ দিনাখন গাজা আৰু ঘুটা একেলগে মিলাইয়া খাই দিছে নেকি, যাৰ কাৰণে ইয়াৰ অৱস্থা বৰ্তমান এনেকুৱা মটাৰ পাগল। আৰু তোক যদি ইমানে মোটা লাগে, তই গছৰ ওপৰত চিঞৰ থাকিলে ক'ত পাবি? আৰু এতিয়া আমিও চিংগেলে আছো। আও না কবি হাম দোনো মিলে। रुको जरा सबर करो। कौन है ये लोग? কি যে দিন আহি পৰিল ন এতিয়া, ল'ৰা নে ছোৱালী ধৰিবই নোৱাৰি। হয়তো বাহিৰত ল'ৰা দেখিবলৈ পালে কি হ'ব, ভিতৰত গৈ আকৌ ছোৱালীয়ে ওলাই গৈ। কিন্তু ইয়াক বনালে কোনে? इस कारीगर को हम 5 लाख नहीं 50 लाख देंगे। 50 लाख? हाँ? किसने बनाया ये मुजस्सिमा? किसने बनाया ये मुजस्सिमा? মইতো ভাবো এই নিব্বিটো আমাৰ পৃথিৱীখনত ফুলতে জন্ম হৈ গ'ল, যাৰ কাৰণে আমি ইয়াক ল'ৰাৰ ৰূপতো দেখিবলৈ পাওঁ, আকৌ ছোৱালীৰ ৰূপতো দেখিবলৈ পাওঁ। মানে দুয়োটা একে। ভিডিঅ'টো সম্পূৰ্ণভাৱে এণ্টাৰটেইনমেণ্ট দিয়াৰ কাৰণে বনোৱা হৈছে। তো ভিডিঅ'টো চাই যদি অকণমান তোমালোকৰ ভাল লাগি থাকে, তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। তো তোমালোকে যদি মোৰ ভিডিঅ'টো বৰ্তমান ফেচবুকত চাই আছে, প্লিজ পেজটো ফ'ল' কৰি দিয়া। তো অন্য এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই বাই। তো হাঁহি থাকা, সুখত থাকা।